হেল্ল' এভৰিৱান, কি খবৰ? এয়া চাওক, আজি বনাইছোঁ ভোলৰ এখন চব্জি। ইয়াতে দিছোঁ এতিয়া পাঁচফোৰণ আৰু শুকান জলকীয়া, তাৰপাছতে দিম পিঁয়াজ। ধুনীয়াকৈ অলপ টাইম ভাজি লৈছোঁ। আৰু আপোনালোকে কেনেকৈ বনাই খাই মোক কমেণ্ট কৰি জনাই দিবচোন। মইতো পূৰা একেবাৰে চিম্পুলকৈ বনাই দিছোঁ। তাৰপাছতে এতিয়া ভোলটো দি দিম অলপমান ভাজি লোৱাৰ পাছত। গাইজ, গৰম হ'লেও এয়া চাওক, জুইতে বনাই আছোঁ। গেছটো বাৰু খতম হৈ গ'ল, এতিয়া জুইতে বনাবলগীয়া হৈ গৈছে। আৰু তাৰপাছতে এতিয়া দিম ভোলখিনি ঢালি দিছোঁ একেবাৰে। ভোল, তাৰপাছতে আলু, কাণপুৰীয়া আলু। আপোনালোকে কেনেকৈ খায় আৰু খাই ভাল পায় নে নেপায়, এনেকুৱা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভোলটো কিনা নহয় গাইজ, এইটো আমাৰ ঘৰৰে ভোল হয়। মই নিজে পাৰি লৈ আহিছোঁ গছৰ পৰা। তাৰপাছতে ইয়াতে দি দিলোঁ হালধি, তাৰপাছত নিমখ নিজৰ অনুমতে দি দিব লাগে। তাৰপাছতে অলপ লৰাই দিছোঁ। তাৰপাছত অলপ এতিয়াকৈ ঢাকি দিম। তাৰপাছত ধুনীয়াকৈ সিজি থাকিব আৰু নিজে নিজে।